নমস্কাৰ, মই স্থলতে অপূৰ্ব ধনদত্ত আৰু আজি লৈ আহিছোঁ 6 আগষ্ট মঙ্গলবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰি উপকৃত কৰিব সকলোকে। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 6 আগষ্ট 2024 মঙ্গলবাৰ, অসমীয়া লেখেৰে আজি শাওনৰ 21 দিন। আজি সূৰ্যোদয় পুৱা 4:53 আৰু সূৰ্যাস্ত সন্ধিয়া 6:02। আজি তিথি হ'ল শুক্লা দ্বিতীয় তিথি, নক্ষত্ৰ মঘা, যোগ বৰিয়ন আৰু কৰণ হ'ল তৃতীয়কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ বৈশ্য বৰ্ণ হ'ব। আৰু আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী তথা মূল অংশলৈ। আৰু আপোনাৰ যদি মেষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। যি কাম কৰে সেয়া আপোনাৰ সফল হ'ব। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত, ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ উন্নত আৰু বিশেষকৈ সামাজিকভাৱে আপুনি স্বীকৃতি লাভ কৰিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। পাৰিবাৰিক শান্তি বৃদ্ধি পাব, ঘৰুৱা সমস্যাবিলাক আপোনাৰ দূৰ হ'ব। আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব, ব্যৱসায়িক বাণিজ্যৰ বাবেও আপুনি সফল হ'ব পাৰিব। আজি নতুন কাম কৰিলে আপোনাৰ সফল হ'ব, অৰ্থাৎ আজি আপোনাৰ কাৰণে লাভৱানৰ যুগ। গতিকে আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাটো নিশ্চিত। আজি সামাজিকভাৱে ব্যস্ততা আপোনাৰ বাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আপোনাৰ পাৰিবাৰিক অশান্তিবিলাক বৃদ্ধি পাব। আপুনি সামাজিকভাৱে যি কাম কৰি আছে সেয়া আজি সমস্যাবহুল হ'ব। আৰ্থিক ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব। প্ৰেম প্ৰণয়, যিয়ে প্ৰেমিক প্ৰেমিকা তেওঁলোকৰ কাৰণে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। গতিকে আজিৰ দিনটো নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। ঘৰুৱা অশান্তি বৃদ্ধি পাব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। সামাজিকভাৱে আপোনাৰ দায়িত্ব বাঢ়িব, আপোনাৰ আৰ্থিকভাৱে উন্নত হ'ব। ক্ৰয় বিক্ৰয় কৰাসকলৰ কাৰণে আজি ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন আৰু আপোনজনৰ পৰা সঁহাৰি পাব আজিৰ দিনটোত। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। কৃষ্টি সংস্কৃতিৰ লগত জড়িত, অৰ্থাৎ সাংস্কৃতিক দিশত লগত জড়িত সকলৰ ক্ষেত্ৰত আজি পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। আজি আপোনাৰ আপোনজনৰ পৰা সঁহাৰি পাব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কন্যা ৰাশি, আজি আপুনি ভাল দিন কটাব পাৰিব, অৰ্থাৎ আজি সামাজিকভাৱে আপোনাৰ ব্যস্ততা বাঢ়িব, সামাজিকভাৱে স্বীকৃতি পোৱাৰ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত, আৰ্থিকভাৱেও আপোনাৰ সবল হোৱাৰ যোগ থাকে আৰু ঘৰুৱা অশান্তিবিলাকো আজি দূৰ হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে দায়িত্ব বহুত বেছি বাঢ়িব। আজিৰ তুলনাত আপোনাৰ অন্য দিনতকৈ আপোনাৰ দায়িত্ব বাঢ়িব। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা দিন ভাল নহয়, গতিকে তেওঁলোকে প্ৰয়োজনতকৈ বেছি কষ্ট কৰিবলৈ পঢ়াত। ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা অত্যাধিক বাঢ়িব। আজি আপোনাৰ আৰ্থিক দিশটোৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব। নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ মানসিক স্থিতি বৰ এটা ঠিক নাথাকিব, অৰ্থাৎ আপুনি কৰা বা লোৱা সিদ্ধান্ত আপোনাৰ লাভ নহ'ব। আপুনি যি সিদ্ধান্ত লয় সেয়া ভুল প্ৰমাণিত হ'ব। গতিকে আজি অলপ গুৰুত্ব সহকাৰে কাৰোবাৰ পৰামৰ্শ লৈ চলিবলৈ যত্ন কৰিব। আৰ্থিক দিশটোৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সাৱধান হোৱাটো দৰকাৰ। কৰ্মক্ষেত্ৰত আপুনি আপোনজনৰ পৰা বা অৰ্থাৎ সতীৰ্থৰ পৰা আপুনি ধোকা খোৱাৰ যোগ থাকে, গতিকে অলপ সাৱধান হ'ব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে সম্পদ হেৰুৱাৰ ভয় থাকে। ক্ৰয় বিক্ৰয় কৰোঁতে সম্পদ আপুনি অলপ চালি জাৰি চাই ল'ব। আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে, গতিকে অলপ সাৱধান হোৱাৰ দৰকাৰ। পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিছু ভাল, আজি তুলনামূলকভাৱে অন্য দিনতকৈ আজি ভাল। আৰু আপোনাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ লগতে নিজৰ স্বাস্থ্য অলপ গুৰুত্ব দিব লাগিব। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ঠিক ঠাক চলি যাব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে আৰু অত্যাধিক আত্মবিশ্বাসৰ ফলত আপোনাৰ বহু কাম হোৱাৰ পৰা নোহোৱাৰ যোগ থাকে। তো গতিকে অলপ আপুনি চালি জাৰি চাই কাম কৰিবলৈ যত্ন কৰিব। উলাহত কোনো কাম নকৰিব। অন্য বাকী সকলো দিশতে আপোনাৰ আজিৰ দিনটো পজিটিভ থাকে, গতিকে চিন্তা কৰিবলগীয়া কথা নাথাকে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন।
আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে অৰ্থাৎ আজি আপোনাৰ কাৰণে লাভ অৰ্থাৎ আপুনি সন্মানিত হ'ব ৰাজহুৱাভাৱে আপুনি জ্যেষ্ঠজনৰ আজি পৰামৰ্শ মানি চলিলে আপোনাৰ বহু কাম অলকিত হৈ পৰিব আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাৰ দৰকাৰ কোৰ্ট কাছাৰী এইবিলাকৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাৰ দৰকাৰ আপুনি কথা কওঁতে সাৱধান হ'ব আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে গতিকে য'তে ইনভেষ্ট নকৰিব আজি বৰ এটা ভাল দিন আপোনাৰ কাৰণে নহয়